নমস্কাৰ। প্ৰথমতে আছামিজ কুকিং চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ফুলকবি সহজ ৰেচিপি বনাব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ৰেচিপিটোত যিখিনি ইনগ্ৰিডিয়েণ্টছ দৰকাৰ হৈছে সেইসমূহ আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰিলে পাই যাব। আহকচোন তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গেছটো প্ৰথমতে অন কৰি লৈছোঁ আৰু কেৰাহীখন পাতি ল'লোঁ। তাৰপিছত অলপমান মই মিঠাতেল দিছোঁ। আগতীয়াকৈ মই ফুলকবিখিনি ফ্ৰাই কৰিছিলোঁ, তাৰ তেল অলপমান আছিলে তাতে আৰু অলপমান দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ এৰি দিছোঁ। এতিয়া অলপমান ইয়াতে মই জিৰা দিছোঁ আৰু অলপমান আজৱাইন দিছোঁ, যিটো আমাৰ অসমীয়াত জৰ্ণি গুটি বুলি কয়। আমি আচলতে জৰ্ণি বুলিয়ে জানো। অলপমান ভাজি লৈছোঁ, অলপমান ফুটিবলৈ দিব লাগে, তেতিয়া খাবলৈ ভাল হয়। আৰু পিঁয়াজ মই এড কৰিছোঁ আৰু অলপমান আৰু এটা মাত্ৰ জলকীয়া দিছোঁ। গোটেইখিনি মই এতিয়া অলপমান ভাজি লওঁ। পিঁয়াজখিনি অলপমান ভাজি ল'ব লাগে যাতে এই বস্তুটো অলপমান ছফ্ট হয়। অলপমান মই এনেদৰে ভাজি লওঁ। অলপমান হৈছে তাৰপিছত এনেদৰে পিঁয়াজৰ পাত আছিলে মোৰ ওচৰত, সেইখিনি মই দি দিছোঁ। এতিয়াতো এইটো ছিজনত পিঁয়াজৰ পাত এনেদৰে পোৱা যায় বজাৰত। তাৰপিছত মই অলপমান হালধি পাউডাৰ দিছোঁ। অলপমান মই ভাজি ল'ম এনেদৰে। বনাবলৈ ৰেচিপিটো একেবাৰে সহজ, কিন্তু খাবলৈ সঁচাই ভাল লাগে। এনেদৰে অলপমান বস্তু ৰঙা হোৱালৈ ভাজিব আপোনালোকে। তাৰপিছত মই এনেকৈ গোটাকৈ আলু কাটি লৈছিলোঁ, সেইখিনি লগতে দি দিছোঁ। অলপমান ৰঙা হোৱালৈকে আলুখিনি ভাজি ল'ব। এনেকৈ বিলাহী কাটি লৈছিলোঁ দীঘল দীঘলকৈ। এইটো বস্তুটো বেছি ডাঙৰকৈ কটা নাই বা একেবাৰে সৰুকৈ কটা নাই, সেইখিনি মই লগতে দি দিলোঁ। অলপমান এনেদৰে ৰঙা হোৱালৈ ভাজি ল'ব। বিলাহীটো অলপমান ছফ্ট হ'ব। তাৰপিছতে মই দাইল এনেকৈ তিয়াই থৈছিলোঁ আগতীয়াকৈ, যাতে সোনকালে দাইলটো সিজে, সেইকাৰণে মই আধা ঘণ্টামান আগতে তিয়াই দিছিলোঁ। সেইখিনি মই দিলোঁ আৰু এনেদৰে অলপমান যাতে টেষ্টি যায় অলপমান এনেকৈ দি দিয়াৰ পিছত অলপ লৰাই দিওঁ। দাইলখিনি অলপমান ভাজিব লাগে। আচলতে দাইলখিনি বেছি ভাজিব নালাগে। যেতিয়া আপুনি দাইল বেছি ভাজে তেতিয়া দাইল সিজিবলৈ বহুত টাইম লাগে। সেইকাৰণে দাইল বেছি ভাজিব নালাগে। অলপমান ভজা হ'লে আমি যিখিনি পাউডাৰ দিম, মছলা পাউডাৰ, সেইখিনি এড কৰোঁ। মই অলপমান দিছোঁ জিৰা পাউডাৰ আৰু অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। অলপমান ভালকৈ লৰাই লৈ গোটেইখিনি যাতে মিক্স হয় আৰু মছলাখিনি যাতে সোমাই যায় সকলোতে, মানে অলপমান ভাজি ল'ব লাগে। আৰু এইটো সময়তে আমি ইয়াত দিম অলপমান নিমখ। বস্তুটো পৰিমাণ অনুসৰি আপোনালোকে দিব। মই মাত্ৰ এজন মানুহৰ কাৰণে বনাইছোঁ, সেইকাৰণে মোৰ পৰিমাণো কম, সেইকাৰণে নিমখো কম। সেইকাৰণে আপোনালোকে যিমানখিনি মানুহলৈ বনায় তাৰ পৰিমাণ অনুসৰি দিব। এনেকুৱা সময়তে আমি পানী দিম যাতে বস্তুখিনি অলপমান, পানীটো আমি সৰহকৈ লাগিব কাৰণ দাইল আছে, দাইল সিজিবলৈ অলপ পানীৰ দৰকাৰ, সেইকাৰণে পানী অলপ বেছিকৈ লাগিব। অলপমান লৰাই লৈ আমি ঢাকন মাৰি দিম। 6 মিনিটৰ পিছত মই ঢাকনখন আঁতৰাইছোঁ আৰু এনেদৰে কুটি লোৱা আদা নহৰু দিছোঁ। আদা নহৰু আচলতে পিচি লোৱা নাই, মই এনেকৈ কুটি দি লৈছোঁ।
এনেকৈ দিলে খাবলৈ ভাল। আৰু এইটো সময়ত এড কৰিছোঁ আদা নহৰু, কাৰণ তেতিয়া গোন্ধটো অলপ বেছি ভালদৰে ওলায়। এতিয়া মই আকৌ এনেদৰে এবাৰ লৰাই ভালদৰে ঢাকি দিম। আৰু এইটো সময়তে অলপমান মই আগতীয়াকৈ ফ্ৰাই কৰি থোৱা ফুলকবি ফ্ৰাই কৰি লৈছিলোঁ মই আগতীয়াকৈ, যাতে ফুলকবিটো কালাৰটো বগা হৈ নাথাকে, সেইবাবে অলপমান লৰাই লৈ ঢাকি দিম। আৰু 4 মিনিটৰ পিছত মই আকৌ এবাৰ ঢাকনখন আঁতৰাই চাইছোঁ। ই প্ৰায় হৈ গৈছে আমাৰ খাব পৰা। দাইলো সিজি গৈছে আৰু সকলোবোৰ ছফ্ট হৈ গৈছে। আৰু এইখিনি সময়তে মোৰ ওচৰত কেঁচা ধনিয়া পাত আছিল, সেইখিনি মই দি দিছোঁ। এইটো সময়ত দিলে ধনিয়াৰ গোন্ধটো ভাল ওলায়, খাবলৈ ভাল। আঞ্জাখন প্ৰায় হৈ গৈছে, খাব পৰা। আপোনালোকে যদি এনেকৈ এইটো ছিজনত ফুলকবিও ছিজন, আঞ্জাটো আপোনালোকে খাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।